নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ এটা প্ৰেম কাহিনী লৈ আহিছোঁ। বন্ধুসকল, প্ৰেম এটা এনেকুৱা অনুভূতি য'ত আপুনি পাহৰি যায় যে ক'ত কেতিয়া কি কৰি আছে। ৰজা শান্তনু আৰু মা গংগাৰ আগৰ জনমৰ কাহিনীও ঠিক এনেকুৱাই আছিল। এই কাহিনীটো শুনিলে আপোনালোকে গম পাব যে প্ৰেম ক্ষন্তেকৰ কাৰণে নহয়, মাথো জনমৰ কাৰণে হয়। এনেকুৱা কি হৈছিল যে মা গংগা আৰু শান্তনুৰ পৃথিৱীত মানুহৰ জন্ম ল'ব লগা হৈছিল। যদি আপুনিও জানিব বিচাৰিছে তেন্তে ভিডিঅ'টো শেষলৈকে চাব। ৰজা শান্তনু আৰু মা গংগাৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল ৰজা শান্তনু জন্ম হোৱাৰ পৰা। শান্তনু 5 পাণ্ডৱ আৰু কৌৰৱৰ আজোককা আছিল। আগৰ জন্মত তেওঁৰ নাম আছিল মহাভিষেক। মহাভিষেকে তপস্যা কৰি স্বৰ্গ প্ৰাপ্তি কৰিছিল, কিন্তু এটা ভুলৰ বাবে তেওঁ পৃথিৱীৰ লোকত শান্তনু হৈ জন্ম ল'ব লগা হৈছিল। আচলতে এদিন মহাভিষেকে স্বৰ্গত সকলো দেৱী দেৱতাৰ লগত বহি আছিল। সেই সময়ত মা গংগা আহিল আৰু বায়ুৰ অতি তীব্ৰ গতিৰ বাবে মা গংগাৰ চাদৰৰ আঁচলখন খহি গৈছিল। এই অৱস্থাত সকলো দেৱতাই চকুহাল তললৈ কৰি ল'লে, কিন্তু সেই সময়ত মহাভিষেকে গংগাৰ ৰূপ দেখি মোহিত হৈ গ'ল আৰু তেওঁৰ চকু তললৈ নকৰি গংগা ফালে চাবলৈ ধৰিলে। মা গংগাই এবাৰতে মহাভিষেকক পচন্দ কৰি পেলালে। মা গংগা আৰু অভিষেকে এজনে আনজনৰ ওচৰত ইমানেই ধ্যান দিলে যে তেওঁলোকে পাহৰি থাকিলে যে কি পৰিস্থিতিত কেনেকৈ ক'ত আছিল। এই দৃশ্য দেখি দেৱৰাজ ইন্দ্ৰৰ অতি খং উঠিল আৰু ক'লে, তুমি ইয়াত থকাৰ যোগ্য নহয়, সেয়েহে তুমি পৃথিৱীত আকৌ জন্ম ল'ব লাগিব। আৰু ইন্দ্ৰই গংগাক ক'লে, এয়া তুমি একেবাৰে উচিত নকৰিলা, সেয়েহে তুমি আকৌ পৃথিৱীত জন্ম ল'ব লাগিব আৰু পৃথিৱীত দুখ কষ্ট ভুগিব লাগিব। যেতিয়া তুমি অহংকাৰৰ পৰা মুক্তি হ'বা তেতিয়া পুনৰ স্বৰ্গলৈ আহিব পাৰিবা। তাৰ পাছত দেৱৰাজ ইন্দ্ৰৰ শাপৰ ফলত মহাভিষেকে শান্তনু হৈ পৃথিৱীত জন্ম ল'লে। শান্তনুৱে আগৰ জন্মৰ কথা সকলো পাহৰি গ'ল, কিন্তু মা গংগাৰ সকলো কথা মনত আছিল। মা গংগাই সদায় শান্তনুক মনত পেলাইছিল। এদিন শান্তনু গংগা নদীৰ কাষলৈ চিকাৰ কৰিবলৈ আহিছিল, কিন্তু শান্তনু গংগাৰ ফালে ধ্যানেই নিদিলে। এনেকৈ বহুদিন পাৰ হৈ গ'ল। এবাৰ আকৌ শান্তনু চিকাৰ কৰিবলৈ আহিছিল আৰু শান্তনুৰ বহুত জোৰকৈ পিয়াহ লাগিল আৰু ওচৰত পানী দিবলৈ কোনো সেৱক নাছিল। তেতিয়া শান্তনুৱে অকলেই গংগা নদীৰ ওচৰলৈ পানী খাবলৈ গ'ল। তেতিয়া গংগাই এগৰাকী নাৰীৰ ৰূপ ধাৰণ কৰি শান্তনুৰ ওচৰলৈ আহিল। শান্তনুৱে গংগাৰ ৰূপ দেখি আকৌ এবাৰ প্ৰেমত পৰিল আৰু গংগাক বিয়া পাতিবলৈ মন কৰিলে। তেতিয়া গংগাই ক'লে, মই বিয়া পাতিম, কিন্তু মোৰ এটা চৰ্ত আছে। তেতিয়া শান্তনুৱে ক'লে, মই তোমাৰ সকলো চৰ্ত মানিবলৈ সাজু আছোঁ। গংগাই ক'লে, মই যদি কিবা কাম কৰোঁ তেন্তে তুমি মোক কেতিয়াও প্ৰশ্ন নুসুধিবা যে মই কি কৰিছোঁ। সেই চৰ্ত ৰজা শান্তনুৱে মানি ল'লে। এনেকৈ শান্তনু আৰু গংগাৰ বিয়া হ'ল। বিয়াৰ পাছত গংগাই প্ৰথম সন্তান জন্ম দিলে, কিন্তু পুত্ৰ জন্ম দিয়াৰ লগে লগে গংগাই সেই সন্তানটি পানীত উটুৱাই দিলে। এই দেখি শান্তনুৰ বহুত দুখ লাগিছিল, যদিও তেওঁ গংগাক একো নক'লে, কিয়নো তেওঁ গংগাই দিয়া চৰ্তৰ কথা মনত আছিল। আকৌ গংগাই দ্বিতীয় পুত্ৰ জন্ম দিলে আৰু পানীত উটুৱাই দিলে। শান্তনু সেইবাৰো মনে মনে থাকিল। এনেকৈয়ে গংগাই 7টা সন্তান নদীত উটুৱাই দিলে। আনদিনাৰ দৰে সেইদিনাও শান্তনু মৌন হৈ থাকিল, কিয়নো তেওঁৰ পত্নী তেওঁৰ পৰা আঁতৰি যোৱাৰ ভয় খাইছিল। শেষত এইবাৰ গংগাই 8টা সন্তান জন্ম দিলে। জন্ম হোৱাৰ লগে লগে শান্তনুৱে অসহায়ৰ দৰে গংগাৰ পিছে পিছে যাবলৈ ধৰিলে। গংগাই সন্তানটি নদীত ডুবাব লওঁতেই শান্তনুৱে সেই সন্তানটি কাঢ়ি ল'লে আৰু ক'লে, হ'ব দিয়া, তুমি এগৰাকী মা হৈ ইমান কঠোৰ কেনেকৈ হ'ব পাৰা? তুমি নিজৰ সন্তানক এটা এটাকৈ কিয় মাৰিছা? গংগাই ক'লে, আপুনি চৰ্ত ভাঙি দিলে, এতিয়া মই যাব লাগিব, কিন্তু যোৱাৰ আগতে ইয়াৰ কাৰণ মই ক'ব লাগিব। গংগাই শান্তনুক ক'লে, সুমেৰু পৰ্বতত বশিষ্ঠ নামৰ এজন ঋষি আছিল। ঋষিজন নিজৰ আশ্ৰমত আছিল আৰু তেওঁৰ লগত নন্দিনী নামৰ এজনী গৰু আছিল, যাৰ ওচৰত দেৱী গুণ আছিল। সেই সময়ত কেইজনমান দেৱলোক সেইফালে পত্নীৰ লগত ফুৰিবলৈ গৈছিল। সেই সময়ত তাত ঋষি বশিষ্ঠ আশ্ৰমত নাছিল, কিন্তু তাত তেখেতৰ প্ৰিয় গৰু নন্দিনীক বান্ধি থোৱা হৈছিল। সেই গৰুজনী দেখি দেৱ নামৰ এজন দেৱতাৰ পত্নীয়ে গৰুজনীক পুহিবলৈ জিদ কৰিলে। পত্নীৰ কথা পেলাব নোৱাৰি দেওজনে গৰুজনীক চুৰ কৰি লৈ গ'ল। যেতিয়া ঋষিজন ঘূৰি আহিল, গৰুজনী নথকা দেখি তীব্ৰ দৃষ্টিৰে সকলো চাই ল'লে
আৰু খঙত তেওঁলোকক শাপ দিলে যে মনুষ্য হৈ পৃথিৱীত জন্ম ল'ব লাগিব। তাৰ পাছত সকলো দেৱ দেৱতা ঋষিৰ ওচৰত ক্ষমা খুজিবলৈ ধৰিলে। তেতিয়া মহাঋষি বশিষ্ঠে বাকী দেৱসকলক ক্ষমা কৰি দিলে আৰু ক'লে যে তেওঁলোকে অতি সোনকালে পৃথিৱীৰ পৰা মুক্তি পাব, কিন্তু দেও নামৰ দেৱজনক অতি দীঘলীয়া সময়ত পৃথিৱীত থাকিব লাগিব আৰু দুখ ভুগিব লাগিব। তাৰ পাছত গংগাই শান্তনুক ক'লে, সেই দেৱসকলে যেতিয়া গম পালে মই দেৱলোকত থাকোঁ আৰু মই পৃথিৱীলৈ যোৱাৰ শাপ পালোঁ, এই কথা গম পাই তেওঁলোকে মোক ক'লে যে আমাক আপোনাৰ গৰ্ভৰ পৰা জন্ম দিব লাগিব আৰু যিমান পাৰে আমাৰ আয়ুস কম কৰিব লাগিব। শেষত গংগাই শান্তনুক ক'লে যে মই ইহঁতৰ ইচ্ছা পূৰা কৰিছিলোঁ যাতে বেছি সময় পৃথিৱীত থাকিব নালাগে, কিন্তু এই আঠুৱা পুত্ৰটো আপুনি বচাই ল'লে। এই আঠুৱা পুত্ৰজনেই সেই গৰু চোৰৰ মুখ্য ভূমিকা আছিল, গতিকে এওঁ পৃথিৱীত বহু দীঘলীয়া সময় থাকিব লাগিব আৰু কষ্ট ভুগিব লাগিব। এনেকৈয়ে গংগাই আঠুৱা পুত্ৰৰ সন্তানটি শান্তনুৰ হাতত গতাই গুচি গ'ল। বন্ধুসকল, শেষত মই এই কথা কওঁ যে এই আঠুৱা পুত্ৰজন কোন আছিল? বন্ধু বান্ধৱীসকল, সেই আঠুৱা পুত্ৰজনে আছিল ভীষ্ম পিতামহ। এয়াই আছিল আজিৰ মোৰ গংগাৰ বিষয়ে ক'বলগীয়া কাহিনীটো। আপোনালোকৰ যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই ফ্ৰেণ্ডছ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।